নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। কলেজ বন্ধ দিলে বিহু বুলি, সেয়েহে যোৱাকালি মই ঘৰলৈ আহিলোঁ। শৰৎ মানে হৈছে আৱেগ, শৰৎ মানেই কাতি বিহু, শৰৎ মানেই ৰাস, নহয়নে? আৰু এয়া বিহু দিনা ৰাতিপুৱাই ধুনীয়াকৈ গা পা ধুই মা দেউতাক সেৱা জনালোঁ, ভগৱানক সেৱা জনালোঁ। তাৰপিছত ধুনীয়াকৈ খালোঁ চিৰা দৈ, আৰু এইফালে বনাই আছোঁ তেল পিঠা, আৰু দুপৰীয়া সময়ত খালোঁ ৰুটি ভাজি। আচলতে বিহু দিনাখন আমি আগৰ পৰাই ভাত নাখাওঁ, ৰুটি ভাজি বা চিৰা দৈ এনেকৈয়ে খাই থৈ দিওঁ। আৰু আজি বুট দাইল বনাইছিলে মায়ে, মই বনালোঁ ৰুটি, তাৰপিছত ধুনীয়াকৈ এনেদৰে খালোঁ। আনফালে আমাৰ পৰম্পৰাগত নিয়ম অনুযায়ী তুলসী তলত যিহেতু সন্ধিয়া সময়ত মাহ প্ৰসাদ দিয়া হয়, আশীৰ্বাদ লোৱা হয়, এইফালে ধুনীয়াকৈ যা যোগাৰ কৰি ধূনা জ্বলালোঁ, জ্বলাই আশীৰ্বাদ ল'লোঁ, সেৱা কৰিলোঁ। আনহাতে সকলোকে মোৰ ফালৰ পৰা কাতি বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিলৈ আহিছোঁ, লাইক আৰু ছাবস্ক্ৰাইব কৰিব।